নমস্কাৰ। আজিৰ পৰা মোৰ জাৰ্ণি আৰম্ভ হ'ব। আজিৰ পৰা আপোনালোকক মই ভিডিঅ'বোৰ দিয়া আৰম্ভ কৰিম। আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব। আহক তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। লেটছ ষ্টাৰ্ট। পেডেল মাৰি মাৰি পূৰা গৈ আছোঁ একেবাৰে। মন হীৰা দৈ চাইকেল নহয় টিলিঙা, মন হীৰা দৈ চাইকেল নহয় টিলিঙা। মই আজি আপোনালোকক নলবাৰী চহৰখনৰ বানপানী কেনেকুৱা ধৰণৰ অৱস্থা সেই বিষয়ে আপোনালোকক মই দেখুৱাবলৈ যাই আছোঁ। চাইকেলেৰে যাই আছোঁ। অৰ্থাৎ আজি মই নলবাৰীখন চাইকেলেৰে ভ্ৰমণ কৰিম আৰু আপোনালোকক দেখুৱাম যে নলবাৰী চহৰখনৰ যিটো কৃত্ৰিম বানপানী এইটো হ'লে কেনেকুৱা হয় অৱস্থা, সেই বিষয়ে আপোনালোকক দেখুৱাম। এইখিনি হৈছে গোপাল বজাৰ অঞ্চল। কেনেকৈ ধৰণে পানীত ডুব গৈছে চাওকচোন আপুনি, কেনেকুৱা ধৰণৰ পানী হৈছে, জলমগ্ন হৈ পৰিছে সম্পূৰ্ণৰূপে। এইখিনি হৈছে গোপাল বজাৰৰ তিনিকোণীয়া যিটো চৌক আছে, তাৰ কেনেকৈ ধৰণৰ জলমগ্ন হৈ গৈছে চাওক। এইখিনি হৈছে পল্লা ৰোড নলবাৰী, কেনেধৰণে জলমগ্ন হৈ পৰিছে চাওক, কেনেকুৱা এক পৰিৱেশ। এইখিনি হৈছে নলবাৰী গৰ্ডনৰ সন্মুখৰ ভাগ, নলবাৰী গৰ্ডন খেলপথাৰৰ সন্মুখৰ ভাগ। কেনেকৈ জলমগ্ন পৰিৱেশ চাওক, কেনেকৈ পৰিৱেশ। নলবাৰী ছোৱালী হাইস্কুলৰ সন্মুখৰ ভাগ, কেনেধৰণে পানীৰে আৱৰি পৰিছে চাওক, কেনেকৈ এক পৰিৱেশ। এয়া হৈছে নলবাৰী পোষ্ট অফিচৰ সন্মুখৰ ভাগ, কেনেধৰণে জলমগ্ন হৈ পৰিছে চাওক। চাৰিওফালে পানী মাথো পানী। এয়া হৈছে নলবাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়, কাষত নাট্য মন্দিৰ। ইয়াৰ পৰিৱেশটো চব কেনেকুৱা ধৰণৰ হৈ গৈছে, কেনেধৰণে জলমগ্ন হৈ পৰিছে পৰিৱেশ, পানীৰে আৱৰি পৰিছে। নলবাৰী MNC কলেজ আৰু নলবাৰী কলেজলৈ যোৱা ৰাস্তা, এই পথটো চাওক কেনেকুৱা হৈ পৰিছে, চাৰিওফালে পানী মাথো পানী। এইখিনি হৈছে নলবাৰী মছজিদ চকৰ সন্মুখৰ ভাগ, কেনেধৰণে পানীৰে আৱৰি পৰিছে চাওক, কেনেকুৱা ধৰণৰ অৱস্থা হৈ গৈছে, চাৰিওফালে পানী মাথো পানী। এইখিনি হৈছে নলবাৰী ঈদগাহ ময়দানৰ সন্মুখৰ ভাগ। চাওক কেনেধৰণে পানীৰে আৱৰি পৰিছে। এয়া হৈছে নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয় যিটো আছে, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ ভাগ। নলবাৰী দুৰ্গা মন্দিৰৰ, গোপাল বজাৰৰ দুৰ্গা মন্দিৰ যিটো আছে, তাৰ সন্মুখৰ ভাগৰ এইটো দৃশ্য চাওকচোন, কেনেকুৱাভাৱে পানী, চাৰিওফালে পানী মাথো পানী, পানীৰে আৱৰি পৰিছে।
2022 চনতে যদি এনেকুৱা অৱস্থা তেনেহ'লে 2023 চনত কেনেকুৱা হ'ব কল্পনা কৰক। এই ভিডিঅ'টো বনাইছোঁ এইকাৰণে যে মই ইয়াৰ ভিউজ চাম, 2023 চনত মই চাম এইটো যে ইয়াৰ এই ভিডিঅ'টোৰ ভিউজ কিমান আহে। তেন্তে আজিলৈ ইমানেই, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।